গাইছ আজি আৰু মানে বহুত দিনৰ মূৰত আহিলোঁ ভিডিঅ' এটা বনাম বুলি ভাবিছোঁ। আজি দাস আছে আমাৰ ঘৰত, দাসক চিংৰা দি চাহ গৈ আছোঁ। আমাৰ গুণেও চিংৰা খাই আছে, আমি আজি চিংৰা পাৰ্টি হৈ আছে বৰ্তমান। এতিয়া কথা হ'ল মই আজি অলপ নিচলে আনিছোঁ দাস আৰু মই, দাসো ঘৰত নিছি ময়ো লৈ আহিছোঁ। নিচলে এতিয়া দেখি আছোঁ নিচলে আজি নিচলে দি ভাত চাত খাম। গতিকে এখানটি আপোনালোকক দেখাম কেনেকৈ কি কৰোঁ নিচলে বনাওঁ কি কৰোঁ। গতিকে চাই একো ভিডিঅ' লৈ দাস কিবা ক'ব নে কি বহুত দিনৰ মূৰত ভিডিঅ' তুলিছে আপুনিও দে আপোনাকতো পাহৰি গৈছে কিজানি মানুহ, এইটো হৈছে দাস। এতিয়া আমি বহুত দিন ভিডিঅ'ত নাই মানে আমি এতিয়া বিৰাট ব্যস্ত মানুহ, দোকানৰ পৰা আহোঁতে বিৰাট ব্যস্ত হৈ থাকোঁ। আজিকালি ব্লগ চগ বনোৱা টাইম নাপাওঁ, গতিকে উপায় নাই। তথাপিতো আৰু ভাবছোঁ যে নতুনকৈ আৰু ব্লগ বনোৱা ষ্টাৰ্ট কৰিম দাস। এটা ৰাইডিংটো যাম আমি, নগাঁও যাই আছোঁ। আমি বাইক এইকেইটা দেখি সোমাই নালাগে। তাৰপিছত আমি যাই আছোঁ নগাঁও যাম বুলি ভাবিছোঁ, নগাঁও মৃত্যুঞ্জয় মন্দিৰ যাম বুলি ভাবিছোঁ আমি। সেইটো আপোনালোকৰ ব্লগ এটা বনাম এক্সট্ৰাকৈ। কাষ্টমাৰ চাষ্টমাৰ দোকানত থাকে, গতিকে টাইম চাইম নাপাওঁ, দোকানী মানুহ। গতিকে কি নহওক আজি ভিডিঅ'টো আপোনালোকে চাব লাষ্টলৈকে, গতিকে ভিডিঅ'টো চাই যাওক। আমি তাৰমানে মিছেছে এতিয়া সেই কৰি আছে, মাছ তাছ বাচি আছে বঢ়িয়াকৈ। মাছ আজি নিচলে আনিছোঁ, অনলি নিচলে। আৰু ইয়াৰ গুণো আছে, তই নিচলে খাবি না? হা গতিকে এতিয়া হেৰি কৰি আছোঁ নিচে। আপোনালোকে দেখাইছিলোঁ এইটো হৈছে আপোনাৰ মেৰি মাছ, এইটো হৈছে আপোনাৰ নিচলা মাছ মানে মিছা মাছৰ এইটো চচ্চৰি বুলি টাইপৰে বনাইছোঁ বিলাহী চিলাহী দি। আৰু এয়া হৈছে লাও ভাজি, লাওৰ মানে আপোনাৰ যিটো আমাৰ লাও ৰাগ ভাজি। এইটো হৈছে আপোনাৰ নিচলা মাছ শুকান, এটা খাই চাওঁ ধুনীয়া। এইটো হৈছে বটা, এয়া আছে দালি। গতিকে মই খাওঁ, জলকীয়া আছে, তিল বটা আছে। গতিকে মই এতিয়া খাওঁ, আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকিব। এতিয়া বন্ধুসকল মই টোপনিৰ পৰা উঠিলোঁ, এতিয়া দাস আৰু আহিছে। মোৰ গাড়ীখন বৈ আছে, দাসে আৰু আহিছে। দাস মোৰ এতিয়া বাহন আনবাইবোৰ আৰু এতিয়া মই দোকানত যাওঁ, আপোনালোকক দেখি আছোঁ কি কৰোঁ কি নকৰোঁ, দোকানত কেনে কি পৰিৱেশ আজি অলপ দেখাম। বহুদিন আপোনালোকক দোকানৰ পৰিৱেশো দেখা নাই, গতিকে ঠিক আছে আপোনালোক ভিডিঅ'টো চাই থাকোঁ নে কি দাস? আমি এতিয়া দোকান যাই আছোঁ। বন্ধুসকল আহি পেলাই দোকান পালোঁ, অলপ চৰ্দিও লাগি আছে। দোকানতো বিক্ৰী বাৰ্তা নাই মানে দোকানত মাল চাল নোহোৱা হৈ গৈছে। এতিয়া মাল কেনেকৈ ভৰাওঁ কি কৰোঁ, দোকান দেখি আছোঁ দোকান মোটামুটি আপোনাৰ চুনা উদাং হৈ গৈছে, মাল চাল নোহোৱা হৈ গৈছে। কাৰণ বহুত আছে, এইগিলা ডেছক্ৰিপশ্যনত কেতিয়াবা কম, কেতিয়াবা আপোনালোকক কম, কেতিয়াবা মনৰ কথা।
কি কাৰণত দোকানত মাল চাল ভৰাব পৰা নাই, কি হৈছে পইচা পাতিৰ অভাৱ বহুত। নতুন দোকান সমূহ দেখি নতুনকৈ দোকান এখন দিছোঁ, দোকান মানে এখন শিখৰ টিখৰ পাণ তামোল এইগিলাই আৰু এনেকুৱা চিষ্টেম মানে এটা বেপাৰত দি নচলেই। ত' বিভিন্ন আইটেম লগাই দিছোঁ। আমাৰ কাপোৰ আগতে চন্দন দাৰ দোকান যদি দেখিছিলোঁ আপোনালোকক, চন্দনৰ দোকান নাই, চন্দন দা বৰ্তমান ৰঙিয়াত। সেইকাৰণে মই ষ্টাৰ্ট কৰিলোঁ। এতিয়া পাণৰ বাক্সা আনিছোঁ, কিন্তু পাণৰ বাক্সাৰ পইচা দিবই পৰা নাই। এই মালিকে ধন মাৰি আছে এইটো পইচা লাগে, এইটো মাল লাগে, এতিয়া দিবই পৰা নাই। কি হ'ব উঠছি, পইচা দিম বুলি কৈ আছোঁ, দিবই পৰা নাই টাইমত। এতিয়া বাক্সাই এতিয়া পুৰণাই হৈ গ'ল, এনেকৈ বহি ক'ত যাওঁ আপুনি। তেখেতৰ দোকানী, তেখেতে তাৰমানে পাণৰ বাক্সাটো বনছিল তাৰমানে দোকান দিম বুলি, কিন্তু তেখেতৰ দোকানৰ জেগাটোত তাৰমানে এই পাণ তামোলটো অলপ কম চলে, নচলে। তেখেতৰ ভূপেন লহকৰ বিয়া গ'ল দুদিনমান আগত। আমি বিয়া খাব গৈছিলোঁ, ৰাতি দৰাৰ লগত গৈছিলোঁ। আৰু হেৰি কি বুলি কয়, তেখেতৰ ভোজপাত চোজপাত এইগিলা ডিছপ'জেবল মানে গিলাচ চব আৰু অল এভ্ৰিথিং বস্তু, ঠাণ্ডা এইগিলা হ'লচেলাৰ, ডাঙৰেই ব্যৱসায়ী, ডাঙৰ ব্যৱসায়ী, আমাতকৈ বহুত ডাঙৰ ব্যৱসায়ী এইগিলা। গতিকে তেখেতৰ পৰাই আনিছিলোঁ পাণ বাক্সা। তেখেতে কৈছে বোলে মই বিয়াৰ আগত মালটো দিবা, পইচাটো নিদিলে তুমি লৈ যোৱা। মোৰ অৱস্থা বুজি দিলে। এতিয়া বিয়াও গ'ল, এতিয়া পাৰিলে এতিয়া চলিয়ে হ'ব। এতিয়া মই পাণৰ বাক্সাৰ পইচা দিবই পৰা নাই, এতিয়া উপায় নাই। তেখেতক দিম বুলি আশাবাদী, দিম তেখেতক নেদা বুলি কোৱা নাই। গতিকে এনেকুৱা হয় আৰু এতিয়া অলপ পিছত খেলা চেলা কেৰাম চেৰাম হ'ব, তাৰো অলপমান নাজাৰা অলপ দেখি দিম আপোনালোকক। লৈ লওঁক, আপুনি আহকচোন মানুহটো। চাওঁ আজি চেকে কাটোঁ নে কেঁচে এতিয়া চাই আছোঁ। চেকুটো দিয়ে দিব বাৰু, বুজা নাই। অঁ মই আৰু চব বস্তু কেঁচুতে দিওঁ না। ঠিক আছে, হ'ব, কিবা এটা কৰিম বাৰু। আপুনি আহক এতিয়া। এই মন্দিৰত ৱাল চোৱাল দিছে দেখিছে আপোনালোকে। আমাৰ মন্দিৰৰ এতিয়া ৱাল হ'ল বঢ়িয়া, অলপ ৱাল দি এই সেইখন গেট। আৰু তাতে যি আপোনাৰ যি আছে, তাতে মানে আপোনাৰ খেলা ধূলা জিম টাইপৰ আৰু তাতে মানুহে অলপ এক্সাৰচাইজ কৰিব পাৰে। তাতে কৰি আছে সৰু বাচ্ছা চলি, আপোনালোকে দেখা পাইছে। মই অলপ জুম কৰি দিয়ক ভিডিঅ'টো। এই দেখিছে চলি ঘূৰি আছে তাতে। এনেকৈ অলপ ডেভেলপ হৈছে জেগাটো আমাৰ। এতিয়া মন্দিৰ মানে দোকানৰ আগৰ মন্দিৰটো ডেভেলপ হ'ল কিছু, ডেভেলপ মানে কি বাউণ্ডেৰী ৱাল চোৱাল আহি গ'ল দি দিলে। চাৰিওফালে বাউণ্ডেৰী ৱাল আছে। এতিয়া আৰু ছাগাল গৰু সোমাই হাগিব নোৱাৰে আৰু। এতিয়া আহি পেলাই দাচৰ দোকানখন আপোনালোক বহুত দিন দেখা নাই। দাচো ইয়াতে এনেকৈ বহি থাকে উল্টা অঁ ই কৈ ইয়াৰ যি ঘূৰে ইয়াৰ, কিন্তু কথাটো হৈছে কি আপোনাৰ মানে কাষ্টমাৰ চাষ্টমাৰ নাই, এই মাল চাল ভৰে এনেকৈ বহি আছে আৰু কাষ্টমাৰ হৈছিলে কি আপোনাৰ কিবা অৰুণোদয় ৰেচন কাৰ্ড চেচন কাৰ্ড যে হৈছিলে, তেতিয়া বাপৰে বাপ দাচত তামাম ভিৰ। এতিয়া আৰু মানুহেই নাই। দাচৰ কমাই জানো কি কৰিব, কেনেকৈ সংসাৰ কৰিব, বিয়া পাতিব, বিয়া এখন দোকান দি পেলাই। মইতো এতিয়া মোৰ যত হৈছে, বিয়া চিয়া কৰে, সংসাৰ কৰিব যত চৰকাৰী স্কিম একো নাই। মোৰো চৰকাৰী স্কিম মানে মোৰ দোকানত এতিয়া মালো নাই, মানুহ আহিলি মই নাই কৰি থাকোঁতে যায়। ই সোধে নাই, সি সোধে নাই, কোনোবাই কয় বন্ধ কৰি থৈ দিম। মই মন চন বয়া, তথাপিতো আপোনালোকক অলপ এনাই আৰু আপোনালোকক মোৰ কি চলি আছে কি চলা নাই দেখালোঁ। গতিকে আৰু কি ক'ম, এখন কেৰাম দেখা পাইছি। কেৰামৰ জেগাটো মই দেখি আছোঁ। এতিয়া জেগাটো চন্দনদাৰ দোকানখন ৰঙিয়াত যোৱাৰ পৰা এতিয়া এটাই হ'ল, ইয়াতে হেৰি চেৰি বনোৱা গৈছে। ইয়াতে এতিয়া এখন চন্দনদাৰ দোকান আছিল আগত, এতিয়া চন্দনদাৰ দোকান বন্ধ। এতিয়া চন্দনদা গৈছে ৰঙিয়া। চন্দনদা এতিয়া বহুত মানে ডাঙৰ ব্যৱসায়ী। আমি সভাপতি বুলি কৈছিলোঁ, সভাপতি এতিয়া বহুত ডাঙৰ ব্যৱসায়ী। এতিয়া আমি ইয়াত পাত্তা নাপাওঁ, আমি হৈছোঁ গাঁৱৰ দোকানী। গাঁৱৰ দোকানী মোৰ গাঁৱতেই দোকান, এই গাঁৱৰ দোকানী এই। গতিকে যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক চাইক যি কৰা কৰবো আৰু মুঠতে নকৰিলেও নাই, কৰিলে কৰবো। ভাল লাগে যদি কিবা কৰবো, নকৰিব সেইদিনা আপোনালোকৰ মাজত এড দিছোঁ। কাৰণ কিবা ভিডিঅ'ত তাৰমানে আমাৰ কেনে মন চন বয়া হৈ থাকিলে ভিডিঅ' চিডিঅ' বনাব ইচ্ছা নাযায়। একচুৱেলি টেনশ্যন বহুত, পইচাৰ টেনশ্যন, কিবাৰ টেনশ্যন, দোকানত টেনশ্যন, বহুত টেনশ্যন।
মানে আপোনাৰ এনি টাইম টেনশ্যনৰ মাজত থকা মানুহটো গতিকে কেতিয়াবা হঠাৎ মুড নহয় গেলি বহুত দিনে কাৰণে ব্লগত আনো আজি কিবা এটা ইচ্ছা গেল বোলে চেনেলটো হেৰি মানে বহুতে সুধি আছে আজিকালি কিয় চেনেল আপোনালোকে ব্লগ নবনাই কিয় নবনাই কি নবনাই এইবিলাক সুধি থাকে তাকনো কি ক'ম আৰু ৰে এনাই দে আমি আৰু টাইম পোৱা নাই বেয়া পোৱা নাই টাইম পোৱাটো নহয় টাইম আছে হাতত বাৰু আপোনালোকে দেখাই পাইছি এতিয়া আমাৰ কাষ্টমাৰ নাই এনেই বহি আছোঁ কিন্তু মনটোৱে কৰা নাছিল মনটো কিবা বয়ে আহিছিল তাৰমানে কি কৰিম জীৱনটো ইউটিউবটো কিন্তু পইচাৰ কাৰণে কৰা নাছিলোঁ তথাপি ভিউজো কমি থাকে ভিউজ আহিব ক'ৰবাত আপোনাৰ 100টা 85টা 75টা এনেকৈ ভিউজ আহিলে কমচে কম ভিউজকেইটাই 300 500 600 ভিউজ 500 600 আহিলে চাইলেও কিবা দুটা কমেণ্টছ দিলেও ভাল লাগে গতিকে কমেণ্টছত ক'ব কি হৈছে কি হোৱা নাই এই আৰু গতিকে আজিলৈ আহিলোঁ বাই বাই জয় অসম আৰু কথাটো হৈছে কি আমি ক'ৰবাত যদি যাওঁ ব্লগটো অলপ কণ্টিনিউটি কৰাৰ চেষ্টা কৰিম যদি আপোনালোকে মোৰ ভিডিঅ'গিলা ভাল পায় বা এইবোৰ মানে ব্লগগিলা চাই ভাল পায় তেতিয়াহ'লে মই অলপ কণ্টিনিউ কৰাৰ চেষ্টা কৰিম আপোনালোকে কমেণ্টছত জনাব লাগে নে নালাগে ঠিক আছে আজিলৈ এৰিছোঁ বাই বাই জয় অসম